অকল পঢ়িলেই নহয়, পঢ়াৰ কিছুমান নিয়ম থাকে। সেই নিয়মবোৰ ফ'ল' কৰি এজন এভাৰেজ ষ্টুডেণ্ট টপাৰ হৈ যায়। বাট নাও কুৱেশ্যন ইজ দ্যাট সেই নিয়মবোৰ কি কি? মই নাজানো তুমি এভাৰেজ নে টপাৰ, কিন্তু এই ভিডিঅ'টো চোৱাৰ পিছত তুমি যদি মই কোৱা এই টিপছবোৰ ফ'ল' কৰা, মই গেৰেণ্টি দি ক'ব পাৰোঁ তোমাক টপাৰ হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। তোমালোকে নিজৰ এম অৰ্থাৎ এইবাৰ বৰ্ড এক্সামত কিমান পাৰ্চেণ্ট পাব খোজা কমেণ্টত জনাবা, যাতে মোৰ মনটো ভাল লাগে। বলা এতিয়া টিপছবিলাক জানি লওঁ। নাম্বাৰ 1, মেক ষ্টাডি ৰুটিন। চোৱা, যেতিয়ালৈকে তোমাৰ এটা ষ্টাডি ৰুটিন নাথাকে তেতিয়ালৈকে তুমি টপাৰ হোৱাৰ সপোন পাহৰি যোৱা। মই তোমালোকক ডিমোটিভেট কৰিবলৈ অহা নাই, এইটো ৰিয়েলিটি হয়। তুমি যদি টপাৰ হ'ব খুজি আছা তেনেহ'লে তোমাৰ নিজস্ব ৰুটিন এটা থকাটো অত্যন্ত জৰুৰী। চ' আজিয়েই এটা ৰুটিন বনোৱা, ৰুটিনত অকল পঢ়াৰ সময় এড কৰিবা, অন্যথা যিবিলাক বাকী এক্টিভিটিছ আছে লাইক টোপনিৰ পৰা উঠা, ব্ৰাছ কৰা, ভাত খোৱা, এইবোৰ কথা ৰুটিনত এড কৰিব নালাগে। অকল কোনটো ছাবজেক্ট কেতিয়া পঢ়িবা সেইটোহে ৰুটিনত মেনশ্যন কৰা। নাম্বাৰ 2, ডিপ ষ্টাডি। পঢ়ি থকা সময়ত মোবাইলটো লগত নাৰাখিবা, কাৰণ এইটো তোমাৰ আটাইতকৈ ডাঙৰ শত্ৰু। মই কোৱা নাই যে মোবাইলটো চলাব নালাগে, মোবাইলটো চলোৱা বন্ধ কৰি দিয়া। তোমাৰ যদি দৰকাৰ আছে তেনেহ'লে চলোৱা, অন্যথা চলাব নালাগে। কিছুমান এনে এপছ আছে যেনে ইনষ্টাগ্ৰাম, ফেচবুক, ফ্ৰী ফায়াৰ, চ' এইবিলাকৰ পৰা দূৰত থাকিবা। নাম্বাৰ 3, এনভাইৰনমেণ্ট। চোৱা, যেতিয়ালৈকে তোমাৰ পঢ়াৰ এটা নিজস্ব ঠাই নাথাকে তেতিয়ালৈকে তোমাৰ পঢ়িব মন নাযাব। সেইকাৰণে তুমি পঢ়াৰ কাৰণে নিজৰ ৰুম লৈ লোৱা, আৰু কিছুমান এক্সট্ৰা ৰুম নাথাকে, চ' তোমালোকে যিকোনো এটা ৰুম থাকিলে সেই ৰুমটোৰ এঠাইত তোমাৰ ষ্টাডি টেবুলটো ৰাখিবা আৰু তাত বহি পঢ়িবা। বিচনাত নপঢ়িবা, টেবুলত বহি পঢ়িবা। নিজৰ টেবুলটো যিমান পাৰা সিমান সজাব চেষ্টা কৰিবা। সজাব কৈছোঁ কাৰণ আকৌ সেইটো নহয় যে ফেয়াৰ লাভলি মেকআপ লগাই সজাবা, সেইটো নহয়। তুমি তোমাৰ টেবুলটোত বটল, কিতাপ, বহী, কলম আদি ৰাখিব পাৰা। এইটো কৰিলে তোমাৰ মনটো বাৰে বাৰে টেবুলৰ পিনে এট্ৰেক্ট কৰিব আৰু পঢ়িব মন যাব। নাম্বাৰ 4, প্ৰমোডোৰো টেকনিক। একেলেঠাৰিয়ে 3-4 ঘণ্টা নপঢ়িবা। প্ৰত্যেক 25 বা 30 মিনিটৰ মূৰে মূৰে 5 মিনিটৰ সৰু ব্ৰেক এটা ল'বা। এইটো কৰিলে তোমাৰ বহুত উপকাৰ হ'ব। পঢ়াবোৰ সহজে মনত ৰ'ব, ব্ৰেইন পাৱাৰ ইনক্ৰিজ হ'ব। এটা কথা মনত ৰাখিবা, ব্ৰেক টাইমত মোবাইল হাতত নল'বা। কিছুমানে 5 মিনিটৰ ব্ৰেকৰ কথা কৈ 2 ঘণ্টা মোবাইল চাই পাৰ কৰি দিয়ে। তুমি এইটো নকৰিবা প্লিজ। ব্ৰেক টাইমত পানী খাব পাৰা, এক্সাৰচাইজ কৰিব পাৰা, মেডিটেশ্যন কৰিব পাৰা, এটচেট্ৰা। ফাইনেলি লাষ্ট টিপছ, মৰ্ণিং ষ্টাডি। তুমি যদি অলপ পঢ়ি বেছি আউটপুট পাব বিচাৰা তেনেহ'লে ৰাতিপুৱা সোনকালে উঠি পঢ়িবা, কাৰণ সেই সময়ত তোমাৰ ব্ৰেইন ফ্ৰেছ থাকে আৰু সেই সময়ত যিটো পঢ়িবা সেইটোৱে তোমাৰ ব্ৰেইনে ষ্ট'ৰ কৰি ল'ব। বাট কিছুমানে ৰাতিপুৱা উঠি ভাল নাপায়, মোৰ নিচিনা। তোমালোকে ৰাতি পঢ়িব পাৰা 9টাৰ পৰা 12টা বা 1টালৈকে, আকৌ বেছি ৰাতিলৈকে নপঢ়িবা, কাৰণ টোপনি ক্ষতি হ'ব। টোপনি ক্ষতি কৰিলে তোমাৰ ব্ৰেইনে সঠিকভাৱে কাম নকৰিব। চ' সদায় 6 বা 8 ঘণ্টা টোপনি মাৰিব লাগিব, মাষ্ট বি। চ' আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। ভিডিঅ' ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰিবা, কাৰণ ভিডিঅ' বনাওঁতে বহুত কষ্ট হয়। চ' তোমালোকৰ অলপ ছাপোৰ্ট লাগে মোৰ। চ' লাভ ইউ অল, থেংকছ ফৰ ৱাচিং।